Hello everyone. মই নমিতাই তোমালোক সকলোকে মোৰ এটি নতুন ভিডিঅ' লৈ স্বাগতম জনাইছোঁ আৰু মোৰ আজি ভিডিঅ'টো এটি অন্য ধৰণৰ ভিডিঅ' হ'বলৈ গৈ আছে। ভিডিঅ'টো হ'ল ডাংধৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সোণালী জয়ন্তী মহোৎসৱৰ উপলক্ষে এখনি ভাওনা আয়োজন কৰিছিল কৃষ্ণপুৰ যুৱ সমাজৰ দ্বাৰা। এই ভাওনাখনকে আপোনালোকক দেখাবলৈ গৈ আছোঁ। তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু যদিহে ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লাইক কমেণ্ট শ্বেয়াৰটো কৰি দিব। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক জনাই লওঁ যে যিহেতু ভাওনাখন অতি দীঘলীয়া আছিল, গতিকে আপোনালোকক তাৰে কাটি কাটি কিছু দৃশ্যাংশহে দেখাবলৈ সক্ষম হৈছোঁ। সৃষ্টি স্থিতি আৰু প্ৰলয়ৰ আমি একমাত্ৰ গৰাকী। আমাৰ সৃষ্টি যেতিয়াই অধৰ্মই ধৰ্ম মহাপাপে পুণ্য গ্ৰাস কৰিবলৈ উদ্যত হয়, তেতিয়া সেই আসুৰী শক্তিক বিনাশ সাধন কৰি দৈৱ শক্তি প্ৰতিষ্ঠা আৰু সনাতন ধৰ্মৰ পুনৰ সংস্থাপনৰ হেতু সৃষ্টিৰ মধ্যত আমি যোগে যোগে কৰিছোঁ অৱতাৰ। ঈশ্বৰ পৰম ব্ৰহ্ম সচিদানন্দ বিগ্ৰহ অনাদিৰোধি গোবিন্দ সর্বকারণ কারণ। যাও সৃষ্টি ধৰ্ম ৰক্ষাৰ হেতু নিজ কৰ্তব্যত মই হওঁ অগ্ৰসৰ। রাম প্রভে হয় মাঝে দেবসী কর দেখি দেখো ভার আরে দেখি দেখো ভার গিরি 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 দেই গিরি 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 দেই গিরি 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 দেই আরে কি মত পয়লা গোয়া খোভা রাম গরি ভোলা সর্বদর আরে ভোলা সর্বদর
Dina day, Dadino, Didi Dapper, Dina day. Kar harorpar Brahma Vishnu'র উত্তরে বেলা করেছি কিছুদিন পিছনে পৃথিবীর এক মহাপ্রলয়ের সৃষ্টি হলো স্পন গরু ভিন্ন গরু একই বাঁচিয়ে থাকিব আমার উপর কর্পণ করা এই দায়িত্ব ব্রহ্মা বিষ্ণুর উত্তরে করুণ প্রয়াণ আপনার মানব পুত্র নম্বর মহাদান মনত করা নাই নহয় মনত করা আপনাকে মুখ সৃষ্টি রক্ষার ভার অর্পণ করেছি কিন্তু অসময়ত আবির্ভাৱ হোৱাৰ কাৰণ কি মহাকাল পৃথিবী রক্ষার ভার আমার উপর দেওয়া হয়েছিল প্রভু কিন্তু সেই দায়িত্ব পালন কৰিবলৈ আমি এতিয়া তোমাৰ সমধুৰ হৰিনাম শ্ৰৱণ কৰিবলৈ পাই আমি নিজকে ধন্য মানিলো কিন্তু দেৱৰেখী শত সহস্ৰ প্ৰণিপাত কৰিবাগ্ৰহ তথাস্তু অথা দেৱৰেখী কিন্তু দেৱৰেখী প্ৰভু প্ৰভু সকলে সকলে একেবাৰে গভীৰ চিন্তাত মগ্ন কি বাৰু এই চিন্তা আমি জানো তাৰ কিবা সংকেত পাম দেৱৰেখী প্ৰভু এক ভয়ংকৰ বিপদৰ সন্মুখীন হৈ ভয়ংকৰ বিপদ হয় দেৱৰেখী এক ভয়ংকৰ বিপদৰ সন্মুখীন হৈ নাৰায়ণ ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ একেবাৰে উপায়হীন হৈ পৰিছে দেৱৰেখী কালৰ আহ্বান ক্ৰমে এই কল্প শেষ হ'ব ধৰিছে এটা কল্প শেষ হোৱাৰ লগে লগে আন এটা কল্প আৰম্ভ কৰোঁতে বিশ্ব ব্ৰহ্মাণ্ডই ভিন্ন ৰূপ ধাৰণ কৰিব পাৰে দেৱৰেখী নাৰায়ণ নাৰায়ণ আৰু আমি এইবাৰ তাৰ এক প্ৰমাণ পাইছোঁ এক মহাপ্ৰলয়ৰ জাননী এই মহাপ্ৰলয়ত পৃথিৱী পানীত ডুব যাব চাৰিওফালে পানীয়ে পানী তাৰ বাদে যেন একোৱেই চিন নাথাকিব দেৱৰেখী মাত্ৰ দৈত্য অসুৰবোৰ একেবাৰে ভয়ংকৰ হৈ উঠিব দেৱৰেখী নাৰায়ণ 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 প্ৰভু এইবোৰ সংসাৰ কৰিবলৈ গ'লে ৰুদ্ৰৰ কিমান সময়ৰ দুষ্টত্ব আৰু শান্তক পালন কৰিবই লাগিব দেৱৰেখী প্ৰভু আচলতে আপুনি কথাটো বৰ পাতলকৈ ভাবিছে প্ৰভু
আপুনি এবাৰ চিন্তা কৰি চাওকচোন দেৱৰেখী, আপুনি এবাৰ চিন্তা কৰি চাওক, এবাৰ ধ্বংস হৈ যোৱা সৃষ্টি পুনৰ গঢ় দিয়াটো জানো ইমান সম্ভৱ দেৱৰেখী? অৱশ্যে ঠিকেই প্ৰভু, এই মহাপ্ৰলয়ত কোনেও বাচি থাকিব নোৱাৰে প্ৰভু। হয় দেৱৰেখী, এই মহাপ্ৰলয়ত কোনোৱেই বাচি নাথাকিব, কেৱল মহাধাৰ্মিকজনৰ বাহিৰে। মহাধাৰ্মিকজন? কিন্তু প্ৰভু, এই পৃথিৱীত জানো সেই মহাধাৰ্মিকজন আছে? আছে দেৱৰেখী, আছে। এই মহাধাৰ্মিকজন জম্বুদ্বীপৰ ৰাজা সত্যৱত। হয় দেৱৰেখী, আৰু এই মহাপ্ৰলয়ত তেওঁৱেই বাচি থাকিব। হয় দেৱৰেখী, নাৰায়ণ প্ৰভু, হয় জম্বুদ্বীপৰ ৰাজা এজন মহাধাৰ্মিক ৰাজা। তেওঁৰে প্ৰভু পুনৰ এই বিনন্দ সৃষ্টি, তেওঁৰে প্ৰভু পুনৰ এই বিনন্দ সৃষ্টি কৰিব। দেৱৰেখী, প্ৰভু কিন্তু আমি কেনেকৈ পাৰিম? প্ৰভু, মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগতেই প্ৰয়োজনীয় সকলোবোৰ বস্তু সংৰক্ষণ কৰি ৰাখিব লাগিব। এই মহাপ্ৰলয়ত যাতে জীৱ জন্তুবোৰ ধ্বংস নহয় তাৰ প্ৰতি দৃষ্টি ৰাখিলে প্ৰভু পুনৰ এই বিনন্দ সৃষ্টি ৰক্ষা কৰিব পাৰিব। দেৱৰেখী, আমিও তাৰে পৰিকল্পনা কৰি আছো। বাৰু দেৱৰেখী, সময়ত কিন্তু আপুনি বুদ্ধি ভৰসা দি থাকে। কোনো কিনা প্ৰভু বিশ্বই মোক লগত নিনিয়াকৈ কলৈ কোনা যায়, মোক লগত লৈহে যিকোনো আলোচনাৰ পাতনি মেলে। আজ কিন্তু তার ব্যতিক্ৰম ঘটিল। মোক লগত নিনিয়াকৈ প্ৰভু বিষ্ণু গুচি গ'ল। মই যে তাৰ বিষয়ে একো কমকেই নাপাওঁ। নিশ্চয় প্ৰভু বিষ্ণু কোনোবা গুপ্ত আলোচনাতে হৈছে মগ্ন। সম্পূর্ণ ব্যতিক্রম ঘটে। কেৱল পানীয়ে পানী হ'ব দেৱী। মইতো এই বিষয়ে একোকে গম পোৱা নাই। আপুনি বহু বিষ্ণু ক'ৰবাত লগ পাইছিল নেকি? তাকেইতো ক'বলৈ আহিছো দেৱী। কওক দেৱৰী। দেৱী গৈছিলো মই কৈলাশলৈ। দেৱী গৈছিলো মই কৈলাশলৈ। তাত কি দেখিলো জানা দেৱী? কি দেখিছে দেৱৰী? দেখিলো
মই ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ একেবাৰে তিনিও গুপ্ত আলোচনাৰ মগ্ন আৰু এই মহাপ্ৰলয়ত কোনে কি দায়িত্ব ল'ব এই সকলোবোৰ আলোচনা কৰি শেষেই কৰি পেলালে মই আকৌ মনে মনে ভাবিলো বিষ্ণু আমাৰ লগত কিবা জ্ঞান আনিলে সঁচা মিছা তুমি পিছত গম পাবা নহয় দেৱী মইতো গৈ পোৱাৰ লগে লগে ভুলা নাথাকে মোক দুটকীয়া নাৱত আহিলে বুলি ইটিকিঙেই কৰিলে দেৱী তাৰ এখনতে কোনো ৰখি মই পোনে পোনে মই বৈকুণ্ঠ পালোহি পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি হ'ব পৃথিৱীত ধ্বংস হ'ব তাৰ আলোচনা চলিছে ডুবতে অথচ মই একো গমকেই নাপাওঁ সেই গুপ্ত আলোচনাত যদি শিৱৰ ধৈৰ্য পাৰ্বতী থাকিব পাৰে সেই গুপ্ত আলোচনাত যদি ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব পাৰে তেন্তে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ সম্পূৰ্ণ ভিডিঅ' ক্লিপকেইটা একেলগে সংযোগ কৰি দিলে যথেষ্ট দীঘলীয়া হৈ যাব ভিডিঅ'টো সেয়ে পাৰ্ট হিচাপত দিয়া হৈছে আৰু ছেকেণ্ড পাৰ্ট আহি আছে আপোনালোকে তেতিয়ালৈকে চাই থাকক ধন্যবাদ